তো হেৰস্তো স্বাগতম জনাইছোঁ আজি এটা অন্য ভিডিঅ' লৈ। তো আজি এটা নতুন ভিডিঅ' আপোনালোকৰ ওচৰত স্বাগতম জনাইছোঁ মই। তো আজিৰ টপিকটো হৈছে ব্লেক ফাংগাছ। আমি যে কৈছোঁ ব্লেক ফাংগাছ কি এই ব্লেক ফাংগাছ মানে কলা ভেঁকুৰ। তো বহুত মানে মৰিলে গুৱাহাটীতো এটা নতুনকৈ পাইছে বোলে। চ' অলপমান ক'বলৈ যত্ন কৰিম। তো অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাওক, মই জনামতে বা মই যিখিনি তথ্য গুগলৰ পৰা পাইছোঁ সেইখিনি মতে এই ব্লেক ফাংগাছটো চিৰিয়াছ বেমাৰ, কিন্তু ৰেয়াৰ। মানে কৰোণাৰ দৰে এইটো সংক্ৰামক ৰোগ নহয়। এইটো আগতেও আছিল, আগৰ পৰা হৈ আছে ব্লেক ফাংগাছটো কলা ভেঁকুৰৰ মানে। তো চমুকৈ মানে ধৰক আপুনি যদি ক'বলৈ যায় সহজ ভাষাত, আমি যে ভেঁকুৰ বুলি যে কয়, ৰুটি এখন যদি আমি যদি কেইদিনমান বাহিৰত থৈ দিওঁ তাত ভেঁকুৰ পৰে। তো সেই ভেঁকুৰ যদি আমাৰ দেহত সোমায় তেতিয়াই হয়তো এই ব্লেক ফাংগাছটো সৃষ্টি হয়। আৰু এই ব্লেক ফাংগাছটোক চিকিৎসা বিজ্ঞানত মিউকাৰ মাইকোচিছ বুলি কয়। মিউকাৰ মাইকোচিছ বুলি কয় চিকিৎসা বিজ্ঞানৰ ভাষাত। আৰু প্ৰথমতে এইটো বেমাৰ গুজৰাট, মুম্বাই, মহাৰাষ্ট্ৰ এইবিলাকত দেখা পোৱা গৈছিল। মানে সেই আৰু যে ধৰক ডায়েবেটিছ আছে, ডায়েবেটিছৰ কাৰণে ধৰক মেডিচিন লৈ আছে, আৰু সেই যিবিলাক মেডিচিনে তেওঁৰ ইমিউন ছিষ্টেমটো চাৰ্ভ কৰি আছে, সেইবিলাক ৰোগীৰ ক্ষেত্ৰত এই বেমাৰটো হোৱা দেখা যায়। বুজিলে? তো আপোনালোকৰ নহয়, চিন্তা কৰিব নালাগে, কাৰণ জাষ্ট আপোনালোকে হাত ধুই থাকিব, মুখত মাস্ক লগাই থাকিব, আৰু অলপমান ধৰক যিবিলাক সেমেকা যিবোৰ জলবায়ু আছে, ধৰক সেমেকা যিবিলাক এটমস্ফিয়াৰ যোনটো, সেই সেমেকা জলবায়ুৰ পৰা অলপমান আঁতৰি থাকিব। আৰু তো এইখিনি আছিল মানে মিউকাৰ মাইকোচিছৰ ওপৰত, মানে ব্লেক ফাংগাছৰ ওপৰত ক'ব লগা মোৰ কথা। জানো ইমান কোৱাত ভাল হোৱা নাই বাৰু, মই ইমান ক'ব পৰা জনাও নাই। সেইবাবে ডিছক্ৰিপশ্যনত এটা লিংক আছে, সেই লিংকটোত ক্লিক কৰি পূৰা সম্পূৰ্ণ ডিটেইলছ দিছোঁ, তাত চাই ল'ব পাৰিব কি এই ব্লেক ফাংগাছ। তো বুজিলে? তো ডিছক্ৰিপশ্যন যাব, লিংক দিয়া আছে। আৰু যদি গুগলতো পাৰিব আপোনালোকে চাব, তাত মাৰিব হোৱাট ইজ ব্লেক ফাংগাছ, তেতিয়া ধুনীয়াকৈ চব পাই যাব। তো বাই বাই।